নমস্কাৰ মই মিনতি আপোনালোক সকলোকে বিহুৰ উলগ জনালো ভোগালী বিহুৰ উলগ জনাইছো লগতে বহুত শুভকামনা আৰু মিনতি চেটু জেডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এতিয়া প্ৰথম বিহুৰ বজাৰখন অকমান দেখাই লওঁ নেহাইব মাত্ৰ কিমান বজাৰ কৰিছো আৰু ইয়া হৈছে প্ৰথম আইটেম চিৰা বিহু বুলি ক'লে চিৰা দৈ লাগিবই গতিকে চিৰা আনিছো আধা কেজি আমাৰ অকণমানি পৰিয়াল আৰু টাউনৰ কথা বৰ বেছি আলহী নাই গতিকে ইয়া হ'ল মুড়ি এপুৱা দেই এপুৱা মুড়ি নেক্সট এয়া হ'ল গুড় অকণমান আধা কেজি হাঁহি উঠিছে চাগৈ মানুহৰ আৰু এইটো হ'ল ক্ৰীম দৈ আহি আছে বাকী পিঠা বনা নাই কিন্তু কিবা এটা এতিয়া বনাবলৈ লৈছোঁ পাকঘৰত আছোঁ পাকঘৰৰ পৰা একেবাৰে ৰেডি হৈ আপোনালোকক শ্বেয়াৰ কৰিম বুলিয়ে কেনেকৈ কি বনাম সেইটোকে দেখাবলৈ লৈছোঁ আৰু তাৰ কাৰণে লৈছোঁ আজি মই এটাই বস্তু বনাম আৰু সেইটো হৈছে এয়া কি বাৰু তিলৰ লাডু তিল এইখিনি আনিছোঁ ঘৰৰ পৰা ভণ্টিয়ে দিছে ঘৰৰ তিল খুব ধুনীয়া তিলখিনি এতিয়া মই চাফা কৰি ধুই থৈছোঁ আৰু এতিয়া এইখিনি মই ভাজি ল'ম আৰু তিলৰ লাডু বনাবলৈ আৰু কি লাগে সকলোৱে জানোৱে আমি গৃহিণীসকলে সেয়া হৈছে গুড় এতিয়া পৰিমাণটো একেলগে দেখাই দিছোঁ যেতিয়া আমি এক বাটি তিল লৈছোঁ তেতিয়া আমাৰ গুড় হ'ব এক বাটিত আৰু আধাতকৈ অলপ কম গুড়টো বাৰু ইচ্ছা কৰিলে আপোনালোকে কম বেছি কৰি ল'ব পাৰে বেছি যাতে মিঠা নহয় আজিকালি মিঠা খোৱা মানুহৰ সংখ্যা কম তথাপি মই এক বাটি গুড় গতিকে এক বাটিতকৈ অলপ বেছি এক বাটি তিল আৰু এক বাটিতকৈ অলপ বেছি গুড় লৈছোঁ আৰু এতিয়া মই তিলখিনি ভাজি ল'ম আৰু তিল পিঠা বা তিলৰ লাডু চবেই বনায় কিন্তু মই মোৰ আন্দাজত বনাওঁ গতিকে আপোনালোকে চাব মই কেনেকৈ বনাইছোঁ খুব ধুনীয়া হ'ব খাবলৈ সেইটো মোৰ বিশ্বাস গতিকে আপোনালোকে ট্ৰাই কৰি চাব আৰু কেনেকুৱা পাইছে যেতিয়া বনাব তেতিয়া ক'ব যে কেনেকুৱা লাগিলে বনাই খাই কেনেকুৱা লাগিলে তেনে আহক ডাইৰেক্ট আমি কিটচেনত যাওঁ মই কিটচেনত আছোঁৱে বাৰু দেই এখন ননষ্টিক কেৰাহী ল'লোঁ আৰু কেৰাহীখন মই গৰম কৰি ল'লোঁ ইতিমধ্যে আৰু এতিয়া জুইটো কিন্তু কমাই ল'ব দেই জুইটো কমাই নল'লে তিলটো হয়তো জ্বলি যাব পাৰে গতিকে এতিয়া মই ইয়াতে তিলখিনি ঢালি দিছোঁ অলপ তিলৰ পৰিমাণ বেছি দেখিছোঁ গতিকে অকণমান মই কমাই লৈছোঁ আচলতে সকলোৱে খাই ভাল নাপায় কিন্তু আমাৰ কাৰণে তিল খুবেই দৰকাৰী তিল আমি খাবই লাগে তিলে আমাৰ চুলি ঘন কৰে চুলি ক'লা কৰে নেক্সট আমাৰ তিলত কেলছিয়াম থাকে আমি যেতিয়া কি হয় ভৰি চৰি যেতিয়া বিষায় আঁঠু চাঁঠু বিষায় আমি তিল তেল লগাওঁ মূৰতো তেনেকৈ তিল তেল লগাওঁ গতিকে আমি তিল খোৱাটো খুব জৰুৰী আৰু সেইকাৰণে ল'ৰা ছোৱালীক এনেধৰণে খুৱাবলৈ চেষ্টা কৰিম তিলখিনি এতিয়া মই ভালকৈ ভাজিম আৰু তেতিয়ালৈকে আমি তিল ভাজিব লাগিব যেতিয়ালৈকে ইয়াৰ তিলটো মানে এটা ফুটুককৈ এটা ফুটি শব্দ আহিব 2-4টা তিল যেতিয়া ফুটিব তেতিয়া গম পাব তিল আমাৰ হৈ গৈছে মই এতিয়া এইখিনি বাৰু নেদেখাওঁ মই তিলখিনি ভাজি লওঁ ধুনীয়াকৈ এতিয়া মোৰ এই তিলখিনি হৈ গৈছে এটা দুটাকৈ ফুটিবলৈ আৰম্ভ কৰিছে আৰু ভাজি থাকোঁ মানে মই আৰু এটা বস্তু ৰেডি কৰিলোঁ ইয়াত এটা বিশেষ বস্তু দিম যিটো হয়তো আন বেলেগে দিয়া নাই বা নিদিয়ে মই কিন্তু ব্যৱহাৰ কৰোঁ সেইটো কি দিম দেখাই আছোঁ অকণ পাছে সেইকাৰণে চাই থাকিব এতিয়া মই তিলখিনি কাঢ়ি ল'ম আৰু এখন কেৰাহী আকৌ পাতি দিলোঁ একেলগে তিলৰ কিছুমান চেকুৰা থাকে গতিকে ভালকৈ মোহাৰি লৈছোঁ এতিয়া আমাৰ কেৰাহীখন গৰম হৈয়ে আছে গতিকে ইয়াতে মই দি দিম এইটো ঘিউ মনোৰমা ঘিউ দিম ডাঙৰ চামুচেৰে 1 চামুচ এতিয়া যদি ঘিউ দিওঁ আচলতে কি হয় খুব ধুনীয়া ঘিউৰ যিটো গন্ধ এইটো গন্ধটো খুব মজা আহে খাবলৈ সেইকাৰণে খুব বেছি টেষ্টি হয় গতিকে ঘিউখিনি এতিয়া মই গলাই লৈছোঁ আকৌ কৈছোঁ জুইটো মিডিয়াম ফ্লেমতে ৰাখিব লাগিব এতিয়া ঘিউ হৈ গৈছে এতিয়া মই ইয়াতে দি দিম গুড়খিনি ধুনীয়া গুণাইছে ঘিউ আৰু গুড়ৰ এইটো গন্ধ দুইটা মিলি একদম মুখা কৰি আছে আৰু খুব মজা লাগিছে গন্ধটো কালাৰটো খুব ধুনীয়া লাগিছে ঘিউ আৰু গুড়ৰ কম্বিনেশ্যন গতিকে কালাৰ ধুনীয়া আৰু গুড় সদায় চাফা গুড়টো আনিব তেতিয়া বস্তুবিলাক ভাল হয় এটা খুব ধুনীয়া যে গোটা চাবোনৰ নিচিনা
ভেলা চাবোনৰ নিচিনা এটা গুড় পায়, গতিকে সেই গুড়টো আনিব, খুব ধুনীয়া হয়, এইটো খুব নিট এণ্ড ক্লিন হয়। এতিয়া মই গুড়খিনি তেতিয়ালৈকে গুলি থাকিম যেতিয়ালৈকে ইয়াৰ সৰু সৰু টুকুৰাবোৰ নাথাকে। আৰু ইয়াতে দি দিম মই মোৰ দিব লগা আন এটা বস্তু, আৰু সেয়া হৈছে এয়া জালুকৰ গুড়ি আৰু ইলাচি পাউডাৰ। এই দুটা মই খুন্দি আছিলোঁ, এতিয়া এইকেইটা মই অকণমান দি দিলোঁ। জালুকৰ গুড়ি দিলে মিঠাৰ লগত অকণমান জ্বলা জ্বলা যিটো ভাৱ সেইটো আহিব, খাবলৈ খুব টেষ্টি হ'ব। এতিয়া গুড় আমাৰ হৈ গৈছে, গুড়ৰ লগত খুব ধুনীয়াকৈ জালুকৰ গুড়িখিনি আৰু ইলাচি গুড়িখিনি মিক্স কৰি দিছোঁ, যাতে ইকুৱেলি চবতে ডিষ্ট্ৰিবিউট হৈ যায়। হৈ গ'ল এইখিনি। আৰু এতিয়া ইয়াতে মই তিলখিনি দি দিম। তিলখিনি দিওঁতে অলপ অলপকৈ দিম, গোটেইখিনি দি নিদিওঁ একেবাৰতে। যিহেতু পৰিমাণটো কম বেছি হ'ব পাৰে, সেইকাৰণে মই প্ৰথমে গোটেইখিনি ঢালি দিয়া নাই, অলপ অলপকৈ দি যেতিয়া অনুমান কৰিছোঁ একুৰেট চাইজত আহি গৈছে, গতিকে মই তেতিয়া গোটেইখিনি ইয়াতে ঢালি দিলোঁ। ধুনীয়াকৈ আমাৰ তিল আৰু গুড় লাগি গৈছে। এতিয়া মই গেছটো অফ কৰি দিলোঁ। আৰু এইখিনি এতিয়া মই লাডু বনাম, যিহেতু গৰম হৈ আছে, গৰম হ'লে আমাৰ হাতখন পুৰিব, সেইকাৰণে মই এটা ছিষ্টেম কৰিম, ছিষ্টেমটো দেখাই দিম। এতিয়া মই গেছৰ পৰা এইটো নমাই লওঁ। এতিয়া মই তিলখিনি গৰমে গৰমে নুচুবা দেই, অলপ অলপকৈ ভাগ কৰি থ'ম, যাতে আমাৰ লডা কৰিবলৈ এনেকৈ লাডু বনাবলৈ সুবিধা হয়। খুব গৰম, হাত পুৰিব, গতিকে মই প্ৰথমে ইকুৱেল পৰ্চনত বস্তুটো অকণমান ভাগ কৰি ল'লোঁ। কমকৈ কৈছে এইটো। এনেকৈ বস্তুটো ভাগ কৰি ল'ম এতিয়া। আৰু গোটেইখিনি কৰা নাই বাৰু, মই অকণমান কৰি লৈছোঁ। এতিয়া মই এটা বাতিত পানী লৈছোঁ, পানীত হাতখন তিয়াই ল'লোঁ। যিহেতু গৰম, গতিকে গৰমে গৰমে কৰিব লাগিব, সেইকাৰণে হাতখন তিয়াই লোৱাটো দৰকাৰী, নহ'লে হাত পুৰিব। আৰু এতিয়া মই তো এনেকৈ মঠিয়াই দিম। যিমান টাইটকৈ টিপা মাৰিব সিমানেই আমাৰ লাডুটো টাইট হ'ব। খুব বেছি টাইট হ'লেও কিন্তু খাবলৈ দিগদাৰী লাগে, নহয়নে? সেইকাৰণে অকণমান মই মধ্যমীয়া গতিত কৰিছোঁ। যথেষ্ট গৰম, সেইকাৰণে বাৰে বাৰে আপোনালোকে যেতিয়া ল'ব হাতে তিয়াই ল'ব, হাতখন তিয়াই ল'ব, তেতিয়া অলপ কষ্টটো কম হ'ব। সেইটোৱে চিক্ৰেট। আৰু যদি গৰমে গৰমে মঠিয়াবলৈ নাযায়, তেতিয়া আমাৰ হয়তো বেয়া হ'ব। তিয়াই দিছে নি? আমাৰ টিকলিয়ে হেল্প কৰিছে। টিকলি দেখাই দিয়াচোন। হাই নাই ওলোৱা, এইজনী টিকলিয়ে কৰি আছে দেই। তুমি কিবা ক'বা নেকি? কৈ দিয়া। নোকোৱা? সকলোকে বিহুৰ শুভেচ্ছা জনোৱা। আকৌ চোৱা, সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ।
ফাইনেলি আমাৰ এয়া হৈ গ'ল তিলৰ লাডু এটা খাই চাওঁ খুব ধুনীয়া একদম বেছি টাইট খোৱা নাই কোমলো খোৱা নাই মজা আছে ঘিউ ইলাচি আৰু জালুকৰ যিটো গোন্ধ খুব ধুনীয়া লাগিছে এখন হৈ গৈছে এতিয়া দেখাই লওঁ আমাৰ ইতিমধ্যে কৈছিলে দৈ নাছিলে দৈ আহি গ'ল ৰেডি ৰাতি ভোজৰ কাৰণে এয়া হ'ল মাছ কালি আনিছিলে অলপ খালোঁ অকণমান থৈছোঁ আৰু এয়া হ'ল মাংস গাহৰি মাংস গাহৰি চুঙাত দি খাম যোৱা বছৰ এটা চুঙাত দিয়া গাহৰি খুব ধুনীয়া ৰেচিপি আছে সেইটো লিংক দি দিম চাই ল'ব আপোনালোকে আৰু আমি এনজয় কৰোঁ আপোনালোকে এনজয় কৰক